মই আছোঁ আজি চাপৰমুখ জংচঙত। চাপৰমুখক জংচং এইটো কাৰণে কোৱা হয়, ইয়াৰ পৰা এটা লাইন যায় শিলঘাট, নগাঁও, মৈৰাবাৰী ছাইডে আৰু এটা লাইন যায় যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া ছাইডে। 2 নম্বৰ প্লেটফৰ্ম পূৰা ফুল বিজি এক্সপ্ৰেছৰ কাৰণে আমাৰ ট্ৰেইন এখন। May I have your attention, please? 1, 5, 6, 6, 5. Guwahati Mariani UP Express is arriving on platform number 2. এয়া 2 নম্বৰ প্লেটফৰ্মত বিজি আহিছে এখন, পূৰা মানুহ ফুল। বিজিত যদি জেনেৰেলত যাবলগীয়া হয় আগচাইডে আহিব, অলপ খালী থাকে। WDP4 লগাই আহিছে আজি। ড্ৰাইভাৰজনে চিনি পাইছে, হাঁহিছে। এয়া জেনেৰেল ডবা অলপ খালীয়ে আছে আগ চাইডত, পিছ চাইডে পূৰা ফুল। এনেকুৱা স্থান আপোনালোকে নেদেখাব দেই, এই ষ্টানমেন। AC 3 টায়াৰ দুটা আছে, এই দুটা। আমাৰ ট্ৰেইন চাপৰমুখ ষ্টেচন এৰিছে। এয়া এইফালে বিজি এক্সপ্ৰেছ দেখাইছোঁ, এইখিনি শ্লিপাৰ বিজি এক্সপ্ৰেছৰ। এতিয়া পিছফালৰ জেনেৰেল কেইটা চাব কেনেকুৱা ফুল হৈ আহে। এয়া জেনেৰেল পিছফালৰ, বহিবলৈ জেগা নাই, কিন্তু আগ চাইডে পূৰা চিট খালী আছিলে। ইমানো নাই, মানে মানুহ আৰামত যাব পাৰে আৰু। পিছ চাইডে পূৰা ফুল। দিয়ক চিটত অকণমান বহোগৈ এতিয়া আৰামত, আৰু ক্ৰচিং পালে দেখাম। এইখিনিতে বস্তু এটা দেখাইছোঁ, ট্ৰেইনখনৰ ভিতৰত না ফেন আছে না লাইন আছে, একোৱেই নাই। এয়া চাওক, তিনিচুকীয়াৰ পৰা মানে এনেকৈ আহিছে, এতিয়া গুৱাহাটী পাবলৈ হ'ল ট্ৰেইন।
কালী মন্দিৰত কিবা পাতি আছে, নাম গাই আছে পুৰা কালী মন্দিৰ জাগিৰোডত। জাগিৰোড ষ্টেচন আহিছে। ব'লক আজি এখন ট্ৰেইনৰ বাথৰুম দেখাম আপোনালোকক, অৱস্থা কেনেকুৱা। ইয়াৰ মানুহে ক'ত কাপোৰ ৰ'দত শুকুৱাইছে দেখিছে। ভাঙি চাঙি অৱস্থা নাই। শিখৰ খাই অৱস্থা নাই। বাথৰুম পুৰা আন্ধাৰ, চাফ চিকুণেই, কিন্তু বাথৰুমত শুকিয়ে নালাগে। শুক যিমানে মাৰিবলৈ বিচাৰোঁ নালাগে। পানী চানী আছে বাৰু, কিন্তু শুকিয়ে নালাগে। তেলীয়া চেমেণ্ট ফেক্টৰী এইটো।
এতিয়া জাগিৰোড ষ্টেচনত ষ্টাফৰ মানুহ এজন উঠিছিলে, তেওঁ লাইট ফেন চলাই দিছিলে, নহ'লে তিনিচুকীয়াৰ পৰা এতিয়া জাগিৰোডলৈকে ট্ৰেইন এনেকৈ আহিছে। ঠাকুৰকুছি ষ্টেচন সোমাই আছে, ঠাকুৰকুছি। পানীখাইটি ষ্টেচন, পানীখাইটি। গুৱাহাটী টু লামডিং যোৱা পেচেঞ্জাৰ ট্ৰেইনৰ কাৰণে ৰখি আছে। লামডিং নহয়, হেৰি সুখবি যায়, গুৱাহাটী সুখবি পেচেঞ্জাৰ এক্সপ্ৰেছ। সুখবি পেচেঞ্জাৰ। নাৰেংগী আহিছে। এই ৰেড ছিগনেল আছে, আমাৰ এখনো ৰখাব এতিয়া নাৰেংগী। নাৰেংগী ষ্টেচনত নগাঁও কলংপাৰৰ পেচেঞ্জাৰ। নাৰেংগী ষ্টেচন এৰিছে। এয়া শিলঘাট ডেমো সোমাইছে নাৰেংগী ষ্টেচনত, ষ্টপেজ নাই। পুৰা ফুল শিলঘাট পেচেঞ্জাৰ, শিলঘাট ডেমো পেচেঞ্জাৰ। নাৰেংগী ষ্টেচনত এয়া চিৰি বনাই আছে। চিৰি অনা গাড়ী হয় এয়া। মানে এতিয়া আমাৰ অসমতো ট্ৰেইন 130ত দৌৰিব। এয়া ইলেক্ট্ৰিক
শতাংশলৈকে ইলেক্ট্ৰিকৰটো হৈ গ'ল। Engine WDG4 parallel race. এফালে ধুই আছে এখন নিউ জলপাইগুৰি, গুৱাহাটী নিউ জলপাইগুৰি দুৰ্লভ চৰা এক্সপ্ৰেছ। এখন হৈছে লাচিত এক্সপ্ৰেছ। এইখনহে লাচিত এক্সপ্ৰেছ এইখন। গুৱাহাটী ষ্টেচনত সোমাইছে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।